হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ ইউটিউব গাইছ আজি মই আপোনালোকক নতুন এটা ভিডিঅ' লৈ আনিছোঁ আপোনালোকে চাব আৰু কেনেকুৱা পায় ক'ব আৰু এতিয়া মই শুই আছোঁ ইয়াৰ পৰা মই এতিয়া উঠি কিনে কাপোৰ পিন্ধি লৈ ওলাই যাম তাৰপিছত আপোনালোকক দেখাই আছোঁ তো আহি মানে দেওশাল পালোঁ আহি দেওশালৰ পৰা এতিয়া অলপ আৰাম কৰি তাৰপিছত চাকি বন্তি জ্বলাম এয়া কোলা কোলা দেখা পাব এতিয়া তাৰপিছত অলপ পিছত এয়া ৰৈ তাৰপিছত আকৌ নিজৰ পৰা যাম নিজৰ পৰা বাছ ঘৰ বলক আৰু পিছলৈ দেখা আছে চাউথতে ভাল লাগে হেল্ল' গাইজ এয়া চাওক আজি আমাৰ ভিতৰত যিহেতু জ্বলাব নিদিয়ে ভিতৰতো নিদিয়ে আৰু বাহিৰতে কোনো ভকতে নোৱাৰে ভিতৰতে আমি ভিতৰত সোমাব নোৱাৰোঁ বাহিৰতে আমি বন্তি জ্বলাই পেলাই আকৌ আমি এতিয়া নিজৰ পালৈ যাম ন এনে ধৰি লওক কেতিয়াবা আজি প্ৰথমটো বলবম প্ৰথম নিশা ন প্ৰথম নিশা আজি আমি হৈ গ'ল এতিয়া আমি অলপ জিৰণি লৈ কিনে অলপ কিবা খাই কিনে আমি নিজৰ পালৈ যাম বাকী আমাৰ দেওশালৰ খাই কেনে নকয়ো খাই পেলাই আমি নিজৰ পালৈ যাম আৰু নিজৰ ভাষাতে কৈ যাম হেল্ল' গাইজ আহিছে তো আমি এয়া নিজৰ পাৰ পাই গ'লোঁ এয়া নিজৰ পাৰ দৃশ্য আমি গোটেইখিনি দেখাব চেষ্টা কৰিম বাৰু আমাৰ নিজৰ পাৰৰ দৃশ্য হয় বাইক ষ্টেণ্ড হয় কিমান বাইক দেখিছে সৌ তাত হৈ আছে আমি গা ধুব যাব লাগিব আৰু আমি এতিয়া বাইকখন ৰাখি লওঁ আগে তাৰপিছত বাকী চিন্তা কৰিম আৰু এইখিনিতে এতিয়া আমি বাইক ৰাখি লৈছোঁ এইটো গেটটো হৈছে আমি গেট হৈ যাব নিদিব আমাক আমি ইফালে হৈ যাম এতিয়া গাড়ীখন ৰাখি তাৰপিছত আমি যাম এইটো হৈছে আমাৰ ডান্স এইফালে নাচি দে এপাক এইকেইটা হৈছে আমাৰ লগৰ আমাৰ বাইক ষ্টেণ্ড বাইক কেইখন আমি থৈ লৈছোঁ গোটেইকেইখন এইকেইখন আমাৰ একেলগে থৈ লৈ তাৰপিছত আমি বাকীখিনি দেখাম এয়া আমি সোমাব ওলাইছোঁ কি কৈছিলা এইজনে চেণ্ডেল পিন্ধাইছে কি চেণ্ডেল চেঞ্জ কৰা মাথা মাৰি আছে এইজন চেণ্ডেল পিন্ধাইছে তো এয়া চাওক গেটৰ মুখতে ইমান ভিৰ আৰু আছে বাৰু এইটো প্ৰথম নিশাই নেক্সট আৰু আছে বাৰু মই গোটেইখিনি দেখাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ বাৰু তথাপিও দেখাম এয়া হওক এইটো মন্দিৰত চাকি বন্তি জ্বলাব লাগিব বাকী ইফালে গা ধুব লাগিব
चलेगा क्या ওপৰত এয়া পানী বৈ আছে ওপৰত এই ওপৰত পানী বৈ আছে পানী বৈ আছে বহুত ওপৰলৈ মানুহ আছে তাত গা ধুব লাগিব ইয়াত বহুত দূৰলৈ যাব লাগিব বহুত তো আমি গৈ আছোঁ তো কেমেৰা লৈ গৈ আছোঁ এতিয়া কিমানখিনি পাৰিব দেখাব চেষ্টা কৰিম কেমেৰা লৈ গৈ আছোঁ এয়া চব পানী এয়া পানী আৰু নেদেখাওঁ কেমেৰাত পানী পৰিছে দূৰৰ পৰা কেমেৰা হয়তো আমাৰ বাকী বেছি দেখাওঁ এইখিনি দেখাম আৰু দেখাই আছোঁ বাৰু কেমেৰা পানী পৰা কাৰণে অলপ দূৰত যাওঁ আৰু বহুত মানুহ আছে আজি প্ৰথম নিশা মানে অলপ কমকৈ হৈছে বাকীখিনি বাৰু পিছত কৈ আছোঁ বহুত বাৰু পিছত বাকীখিনি দেখা পাব তো গাইছ এইফালে বয়েছৰ আৰু ইফালে হৈছে লেডিছৰ এইফালে এনাৰ দেখাব পৰা নাযাব তথাপিও এইফালে লেডিছৰ আৰু এইফালে হৈছে বয়েছৰ তো ভাগ হৈ আছে মানে আমাৰ নিজৰ আবাদ সকলো ডিচিপ্লিন আছে আৰু এখন কমিটি আছে কমিটিখনৰ মতে চব ডিচিপ্লিনৰ কাম হয় ইয়াত কোনো হাই কাজিয়া নহয় তো যিমান মোৰ ফ্ৰেণ্ডে চাই আছে তেনেহ'লে বাহিৰৰ পৰা আহি যিমান দূৰৰ নহওক ইয়াত আহি উপভোগ কৰিব পাৰিব তো হেল্ল' গাইছ মই এতিয়া গা ধুই আহিলোঁ এতিয়া গা ধুই বন্তি জ্বলামগৈ বন্তি জ্বলাই বাছ ঘৰলৈ গৈ যাম আৰু ঘৰত নিজৰ মন্দিৰটো আছে মন্দিৰত জ্বলাম বাছ এওঁলোকে পূৰা খোৱা বোৱাত ব্যস্ত তাৰপিছত কিবা এটা কৈ দিয়া নিজৰ এইকেইটা গা ধুব গৈছে গা ধুই আহিব বাছ এনেকুৱা বহুত চিনাৰী আছে ইয়াত চাব পাব ইয়ালৈ আহিব নিশ্চয় এদিন আৰু 4 সপ্তাহ আছে 4 সপ্তাহৰ ভিতৰত যদি আহে আপোনালোকে তেনেহ'লে বলব বহুত কিবা কিবি চাব পাৰিব আৰু আপুনি তলতো কিবা কিবি চাকিব ইয়াত মই চাকি জ্বলাই হৈ গ'ল ইয়াত মই চাকি জ্বলাৰ ওপৰত কেমেৰা বনাব নোৱাৰিলোঁ তো ইয়াত বনাই কিনে মই এতিয়া চাকি জ্বলাই নামি আহিলোঁ আৰু মোৰ লগৰ কেইজনে ৰৈ আছে বাকী এতিয়া আমি যাবলৈ ওলালোঁ অন্তিম ৰাস্তাত আৰু বেলেগ কামো আছে এতিয়া আমি যাব ওলালোঁ গোটেইকেইজন জ্বলাই আৰু নিজৰ ঘৰলৈ ঘূৰা ঘূৰি হ'ব তো আজি আমি অৱশেষত আমি ঘৰলৈ আহিব সাজু হ'লোঁ তো আজি মই ফাৰ্ষ্ট ব্লগ বনাইছোঁ ব্লগটো যদি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব নাপাহৰিব তো বন্ধুসকল